নমস্কাৰ মই দীপজ্যোতি আৰু আপোনালোকে চাইছে অসমীয়া দেখা প্লাছ মানে কি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা যোনখন দেওমৰ্নই ডিগ্ৰী কলেজ তাৰ আজি গেটৰ মানে উদ্বোধন আছে আৰু গেটৰ উদ্বোধন মই সম্পূৰ্ণভাৱে দেখাই আছোঁ চাই থাকক আৰু কোন কোন আহিব মই জনামতে MP আৰু MLA বৰ্তমানলৈকে আহিব আৰু গেট উদ্বোধন কৰিব বাকীখিনি দেখাই আছোঁ চাই থাকক সম্মানীয় মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ মহোদয় শইকীয়াদেৱ উপস্থিত থকা তেখেতৰ সহকৰ্মীসকল উপস্থিত মহাবিদ্যালয়ৰ আজি সম্মানীয় মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ছাৰক আমি আমন্ত্ৰণ জনাইছিলোঁ তেখেত আহি আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে আৰু তেখেতক চিনাকি কৰাই দিছে আমাৰ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী আমাৰ মাজত সন্মানীয় দিলীপ শইকীয়া ছাৰ ইয়াৰ লগে লগে আমাৰ অধ্যক্ষা সন্মানীয় ডক্টৰ গীতালী কলিতা বাইদেৱে চিনাকি কৰাই দিছে এখন ফুলাম গামোচাৰে মই লগে লগে আজি অনুষ্ঠানটো আৰম্ভ হ'বলৈ সন্মানীয় অধ্যক্ষ মহোদয়ক মই বাক্যখন ত্যাগ কৰি দিছোঁ ধন্যবাদ সন্মানীয় অধ্যক্ষা ডক্টৰ গীতালী কলিতা ডাঙৰীয়ানী উপস্থিত এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকা শিক্ষাগুৰুসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ মহিলাসকলে মোক দিয়া পানী দি হাৰ্ড হয় এইটো এটা বেলেগ একো নাই ইয়াৰ কাৰণে বহুত ডাঙৰ কোৱালিটি নালাগে আৰু অলপ প্ৰেক্টিচ লাগিব আৰু এনেকৈ দেওমৰ্নই স্নাতক মহাবিদ্যালয় গেট উদ্বোধনী হৈ গ'ল।